হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ বোলে বতৰ ডাৱৰীয়া কৰি আছেনে? আমাৰ ফালে কিন্তু বতৰ ডাৱৰীয়া কৰি আছে দেই। চাওকচোন বতৰটো কেনেকুৱা ডাৱৰীয়া কৰি আছে। এয়া বাৰীতে হাঁহকেইটা মেলি থৈছোঁ, ইয়াতে বাৰীতে চৰি আছে আৰু। এয়া দেখিছেনে, ঘৰত গৰু কেইটামান আছে, তাকে ঘাঁহ কেইডালমান দিম বুলি এয়া দিব লৈছোঁ আৰু দেই। যিহেতু বতৰ ডাৱৰীয়া সেইবাবে গৰু গোহালিত গৰুকেইটা নাবান্ধি পিনি অলপ টিপাল এখন তৰি লৈ পিনি গৰুকেইটা বাহিৰতে বান্ধি থোৱা হৈছে আৰু। নহ'লে জেগাডোখৰ বহুত লেতেৰা হৈ যায় যে। সেয়া দেখিছেনে, ঘাঁহ দি থাকোঁতে গৰুজনীয়ে হাগিলেই। দিনটো এনেকৈ ইয়াতে এটা বান্ধি থোৱা হৈছে আৰু। বতৰ ডাৱৰীয়া হ'লে অলপ দিগদাৰ হয় গৰু ছাগলীৰ কাৰণে। ঘাঁহ থকাৰ বাবে এতিয়া ঘাঁহকে দিয়া হৈছে আৰু।